শুভ সন্ধিয়া জনাইছোঁ সকলোকে। আপোনালোকে কাম বন কৰি আজৰি হৈছেনে? মই পিছে আজৰি হ'বই পৰা নাই দেই। একদম মানে মিষ্টি কৈছে এতিয়া কাম নিজৰখিনি আহা মাৰি আছোঁ। আৰু এইফালে আমাৰ ইয়াত কি ওলাইছে চাওকচোন আজি। এইবিলাক দেখিছেনে? আপোনালোকৰ ফালে ওলাইছেনে? এইবিলাক বোলে ওলালে ৰ'দ দিয়ে নে বৰষুণ দিয়ে নাজানো, কিন্তু গোটেই মানে এনেকুৱা পোকে একেবাৰে গোটেই ঘৰ ভৰি গ'ল। চাওকচোন কিমান ওলাইছে মানে ক'বলৈ ভাষা নাই আৰু। গোটেই ঘৰটো মানে ভৰি গৈছে আৰু ইমান লেতেৰা গোন্ধাই নহয়। এইখিনি গোন্ধটো একদম কেনেকুৱা বেয়া লাগে কৈছোঁ নহয়। আজি এইফালে মানে টিংপাত মাৰিলে অলপ, তালৈ বিচনাখন লৈ গ'লোঁ। এইডোখৰ জেগাডোখৰ খালী কৰি দিছোঁ আৰু কাইলৈৰ পৰা মানে এইডোখৰত আকৌ কাম কৰিব লাগিব। এইফালে ধান এখিনি আছিলে, ধানখিনি আঁতৰাই দিলোঁ। আৰু কাম কিমান যে কাম কৰিম, কাম কৰি কৰি মানে ভাগৰ লাগি গৈছে। তাকে ভাবিছোঁ সঁচাকৈ জীৱনটো বৰ কষ্টকৰ, হয়নে নহয় বাৰু? আপোনালোকৰ নিজৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কেনেকুৱা শিক্ষা পাইছে? মই কিন্তু জীৱনটো যে বৰ কষ্ট তাৰে শিক্ষা পাইছোঁ। এইফালে চাওকচোন ইমানকৈ উৰিছে মানে ভাষা নাই কি বুলি ক'ম আৰু। ইমানেই উৰিছে মানে ইমানেই বেয়া বেয়া গোন্ধাইছে নহয়। গোন্ধটো যে একদম নাকত লাগি গৈছে আৰু সকলোকে আজৰি হৈ সকলো